ক'ভিড-19 ভাইৰাছৰে যুঁজখনত একেবাৰে সন্মুখত থাকি প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সেৱা আগবঢ়াই অহা প্ৰতিজন চিকিৎসাকৰ্মী, নিৰাপত্তাৰক্ষী, চাফাই কৰ্মী আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ সৈতে জড়িত প্ৰতিজনলৈ অশেষ কৃতজ্ঞতাৰে মোৰ অনুভৱৰ দুআষাৰ। মহাসমৰৰ মহাসৈনিক। আপোনাৰ মোৰ সেৱাত তেওঁলোক এতিয়া অহৰহ ব্যস্ত, যেন মহাসমৰত সাহসী বীৰ যুঁজৰ সৈনিক। বিলাসী বিমানেৰে অতি সংগোপনে বজালেহি ৰণশিঙা দেশৰ মাটিত চীনৰ পৰাই সংক্ৰমিত বিষাক্ত ভাইৰাছ কৰোনা ক'ভিড-19। গৰিলা যুদ্ধৰ যেন পাকৈত সৈনিক। সূৰ্যাস্তটো বন্ধ নহয় যুদ্ধৰ আখৰা। সূৰ্যোদয়লৈকে বা কোনে বাট চায়? দিন ৰাতিৰো ছেদভেদ নাই। অজাত শত্ৰুৱে যুঁজ কৰে লুকাই লুকাই। হাতৰ তলুৱাৰে সৰহকে বিপদ। কিমান চলাব আৰু শব্দভেদীবান। চাবোন, হেণ্ডৱাছ অথবা চেনিটাইজাৰ প্ৰতিৰোধ আমাৰ সাধাৰণ জনতাৰ। গৃহবন্দী আজি পৃথিৱীবাসী, ভূলণ্ডিত আজি বিশ্ব অৰ্থনীতি। অসহায় মানৱৰ মৃত্যুৰ কিৰিলি। প্ৰযুক্তি আজি অসহায়। এতিয়ালৈকে এই ভাইৰাছৰ কোনো এণ্টিড'ট নাই। ক'ভিড-ৰূপী কৰোনাৰ সংহাৰ অভিযান ৰণত পৰিছে ৰজা ৰাণী পাৰিষদ ৰাষ্ট্ৰপ্ৰধান। সমগ্ৰ বিশ্ব আজি ত্ৰস্তমান। চিকিৎসাকৰ্মী, নিৰাপত্তাৰক্ষী আৰু চাফাই কৰ্মী এই যুঁজত সকলোৰে আগৰ শাৰীত। তেওঁলোকৰ চোলাবোৰ বাৰু এণ্টিভাইৰাছৰ সূতাৰে গঠা নেকি? নে কবচকুণ্ডল লৈ জন্ম চিকিৎসাকৰ্মীৰ? সংক্ৰমণৰ শংকাকো আঁতৰাই ৰাখি চিকিৎসা কৰিছে একেবাৰে কাষত থাকি। ৰাখিব পাৰিছেনে আক্ৰান্ত ৰোগীৰে 1 মিটাৰ দূৰত্ব? কিমানজনে বাৰু পিন্ধিব পাৰিছে প্ৰতিৰোধী পোছাক, PPE অথবা N95 মাস্ক? ভোক পিয়াহৰ কথা নকলোৱে বা। এই পোছাক পিন্ধাও জানো সহজ কথা। 3 তৰপীয়া PPE, গ্লোভছ, হেয়াৰ কেপ, চশমা, ঘৰ্মাক্ত শৰীৰ গৰমত জেপজেপীয়া। ঘণ্টাৰ পিছত ঘণ্টা ৰোগীৰ শুশ্ৰূষা, পদে পদে সংক্ৰমণৰ আশংকা। কৰজোৰে প্ৰাৰ্থনা, হে সৃষ্টিকৰ্তা, আটাইকে যেন কুশলে ৰাখা। ডিউটিলৈ ওলাওঁতে কোনোবাই পিন্ধাই পঠিয়াইছেনে তেওঁক কবচ কাপোৰ? ৰেচনৰ দোকানত উবুৰি খাই পৰোঁতে অথবা পাচলি বজাৰত মোনা ভৰাই ফুৰোঁতে ভাবি চাবচোন এবাৰ তেওঁৰ কথা। লকডাউন উলংঘা কৰি ৰাস্তাত ঘূৰি ফুৰোঁতে এবাৰ ভাবি চাব তেওঁৰ কথা। নোখোৱা নোবোৱাকৈ আপোনাকে বচাবলৈ দৌৰি ফুৰিব তেওঁৰ ঘণ্টাৰ পিছত ঘণ্টা। প্ৰত্যেকটি পোছাকৰ কঠিন আৱৰণত বন্দী তেওঁৰ সকলো ইচ্ছা। তেওঁৰো এখন ঘৰ আছে, ভাইৰাছ সংক্ৰমণৰ ভয় আছে। তথাপিও মানৱ সেৱাত উৎসৰ্গিত বৃত্তি। স্মৰণীয় আজি প্ৰতিজন কৰ্মী। প্ৰাৰ্থনা, সহযোগিতা আৰু শুভকামনা। তোমালোকলৈ জনালোঁ অযুত কৃতজ্ঞতা। আটাইয়ে যেন কুশলে থাকা। ধন্যবাদ।